আজি হৈছে 12 জানুৱাৰী ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ লৈছে সলনি হ'ল ভোগালী বিহুক লৈ আৰোপ কৰা বাধা নিষেধ 10 বজাৰ পৰিৱৰ্তে কিমান বজাৰ পৰা আৰম্ভ হ'ব সান্ধ্য আইন ভোগালী বিহুক লৈ সান্ধ্য আইনৰ শিথিলতা উৰুকাৰ নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাত সান্ধ্য আইন আৰম্ভ হ'ব বিপৰীতে পুৱা 6 বজাৰ পৰা পৰিৱৰ্তে 4 বজাত শেষ হ'ব সান্ধ্য আইন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভেলাঘৰত কোনো পধ্যে থাকিব দিয়া নহ'ব কোভিডলে অসমীয়া যুৱকৰ হ'ব যিসকলে ভেলাঘৰত থকা সমৰ্থন কৰে তেওঁলোক অসম বিৰোধী 31 ডিচেম্বৰ 1 জানুৱাৰী অসমীয়া পালন কৰা নাছিল নেকি জুনাই বৰভোজৰ বাবে হকিনী মন্ত্ৰী ৰণোজ পেগুক কিয় কোভিডৰ নীতি ভংগ কৰি বৰভোজৰ আয়োজন কৰিছিল এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ এটা ভয়ংকৰ খবৰ পুনৰ 5% ওপৰত গ'ল কোভিড পজিটিভিটিৰ হাৰ কামৰূপ মহানগৰত 870 গৰাকী আক্ৰান্ত হৈছে কৰোনাত ইপিনে অসমত 10 জানুৱাৰীৰ তুলনাত আজিৰ দিনটোত কোভিডৰ সংক্ৰমণ প্ৰকোপ ভয়াৱহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অসমত মঙলবাৰৰ দিনটোত নতুনকৈ 2837 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইফালে আজিৰ দিনটোত কৰোনাৰ ফলত দুগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাত 870 গৰাকী আক্ৰান্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা টুইটাৰ যোগে জানিবলৈ দিয়ে জানিব পৰা মতে আজিৰ দিনটোত ৰাজ্যখনত মুঠ 49,840 গৰাকী লোক কৰোনা টেষ্ট কৰা হৈছিল পজিটিভিটি হাৰ হ'ল 5.69% ইপিনে আৰোগ্য হাৰ হৈছে 97.34% উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত 2198 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে দুগৰাকী ৰোগীৰ মৃত্যু হৈছিল এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ হাস্পতালত বিছনাৰ ওপৰত হেঁচা পৰিলে ৰাজ্যত দিয়া হ'ব পাৰে লকডাউন এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যদিহে হাস্পতালত বিছনাৰ ওপৰত হেঁচা পৰে তেন্তে ৰাজ্যত দিয়া হ'ব পাৰে লকডাউন বৰ্তমান সময়ত ৰাজ্যৰ হাস্পতালৰ বিছনাৰ ওপৰত হেঁচা পৰা নাই অৰ্থাৎ যদিহে হাস্পতালত বিছনা ভৰ্তি হৈ যায় সকলোবোৰ তেন্তে লকডাউনৰ চিন্তা চৰ্চা কৰিব সেইবাবে আমি কঠোৰ ব্যৱস্থা এই মুহূৰ্তত লোৱা নাই কিন্তু কাইলৈ যদি ৰাজ্যত হাস্পতালত বিছনাৰ অভাৱ হয় তেতিয়া লকডাউন ঘোষণা কৰা হ'ব পাৰে এই কথা নিজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বৰ্তমানলৈকে পৰিৱেশ নিয়ন্ত্ৰণত আছে কিন্তু কাইলৈ কি হয় সেয়া কোনেও নাজানে দিল্লীৰ প্ৰথম অৱস্থাত অসমৰ দৰে ব্যৱস্থা লৈছিল পিছত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত কঠোৰ ব্যৱস্থা লোৱা হৈছে ৰেষ্টুৰেণ্ট আদি বন্ধ কৰি দিয়া হৈছে বৰ্তমান সময়ত অসমত হাস্পতালত যথেষ্ট লোক ভৰ্তি হোৱা নাই সেইবাবে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত লোৱা হোৱা নাই যদিহে হাস্পতালত বিছনা ভৰ্তি হৈ যায় তেন্তে অসমত লকডাউন ঘোষণা কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে এইটো কথা কিন্তু কাইলৈ কি হয় সেয়া নিৰ্ভৰ পৰিস্থিতিৰ ওপৰতে নিৰ্ভৰ কৰি ক'ব আৰু নতুন SOP ওলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে ইপিনে অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনতা ভৱনত অসমৰ আদৰ্শ গ্ৰাম যোজনাৰ ৰূপায়ণ সংক্ৰান্ত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হয় এই বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তকেইটা হ'ল প্ৰথমটো সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত অসম চৰকাৰৰ 250খনতকৈ অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠিৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰিব দ্বিতীয়টো ঘোষণা কৰা হৈছে চিনাক্ত কৰা গাঁওসমূহত শিক্ষানুষ্ঠান অংগনবাড়ী কেন্দ্ৰ পথ যুৱ পুথিভঁৰাল প্ৰেক্ষাগৃহ গছপুলি ৰোপণ আদিৰ আন্তঃগাঁথনি নিৰ্মাণ তথা বিকাশৰ বাবে পৰ্যায়ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব কাৰ্যকৰীকৰণৰ ত্বৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আঁচনিখনৰ অধীনত বাছনি কৰা প্ৰতিখন গাঁৱৰ দুগৰাকী প্ৰতিনিধি আৰু সংশ্লিষ্ট উপযুক্তৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব চতুৰ্থটো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আঁচনিখনৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে আবণ্টিত 33 গৰাকী পৰ্যবেক্ষকক সাক্ষাৎ কৰিব ৰঞ্জিত দাসৰ 3 বিভাগত মঙলবাৰে সম্পন্ন নিযুক্তি পৰ্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ 3 বিভাগত মঙলবাৰে সম্পন্ন হয় নিযুক্তি পৰ্ব মন্ত্ৰীগৰাকীৰ 3 বিভাগত 546 গৰাকী বিষয়া কৰ্মচাৰীক প্ৰদান কৰা নিযুক্তি পত্ৰ
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 218গৰাকী সহকাৰী অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 155গৰাকী কাৰিকৰী বিষয়ে সাধাৰণ প্ৰশাসন বিভাগৰ 173গৰাকী কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি প্ৰদান কৰে নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পঞ্চায়ত বিভাগত অভিযন্তাৰ অভাৱত বহু কাম কৰিব পৰা নাছিল এতিয়া অভিযন্তা নিযুক্তি হ'ল পূৰ্বৰ অভাৱ দূৰ হ'ল এতিয়া চৰকাৰী অভাৱ দূৰ হ'ব লাগিব মুখ্যমন্ত্ৰীৰ লক্ষ্য বছৰত অভিযন্তাসকলৰ বাবে এটা বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব এইবাৰ বাছনি হোৱাৰ পিছত বিভাগসমূহে তাৰ পৰা নিযুক্তি প্ৰদান কৰিব পাৰিব তেওঁ কয় যে বহুতে গড় কাপ্তানি বিভাগ ভাল পায় কিন্তু পঞ্চায়ত বেয়া পায় কিন্তু সেই ধাৰণা সলনি হৈছে এতিয়া সেই সময়ত চৰকাৰ নাই এতিয়া গতিকে তেনে সুযোগ কোনোবাই পাম বুলি ভাবিলেও ভুল কৰা হ'ব